जिंदाबाद प्रमोद जिंदाबाद যোগদান হলো মানে আগত 10 বছর ধরে রানিং মই বিপিএফ কৰিছো পিপিএফ দলত মই চাইছো মানে আমাৰ যেটো নীতি নিয়ম এটো মানে নীতি নিয়ম একেবারে বেয়া মানে দলৰ যেটো মানে প্ৰতিনিধি মানে দলৰ লগত যিবিলাক মানে নেতা থাকে সেইবিলাক মানে দুৰ্নীতি কৰি থাকে সেইকাৰণে মানে আমি জালাবিলা অঞ্চলৰ ৰাইজে একগোট হৈ কিনি সবে আজি ইউপিপিএলত জয়েন হৈছো এই কাৰণে যে যোৱা 10 বছৰ ধৰি মই বিপিএফ কৰিছো জালাবিলা অঞ্চলত এটা মানে উন্নতি মই দেখা নাই যোৱা 5 বছৰ মানে যোৱা ইলেকশ্যনত মনুন বাইদক আমি সবে জালাবিলা ৰাইজে ভোট দি মানে জয়যুক্ত কৰিলো মানে এই 5 বছৰত একবাৰ আমাৰ মনমোহন ব্ৰহ্ম বাইদেউ আমাক একবাৰ মানে আমাৰ গাঁৱত আহি কিনে গৰীব দুখীৰ ওচৰত থিয় হোৱা নাই আৰু আমাক প্ৰতিশ্ৰুতি দিছিল এই জালাবিলা মানে পাৰঘাটটো বনাই দিব এটো আজিলৈকে আহি দেখা নাই যে আমাৰ ৰাইজে কেনেকা দলং খোজকাঢ়ি যায় কেনেকা আহে স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে এনেকা দুৰ্নীতিত আমি মানে পথভ্ৰষ্ট হৈ আছো তা আজি আমি সবে একগোট হৈ মানে ইউপিপিএলত জয়েন হৈছো এই কাৰণে মানে ইউপিপিএল দলৰ আদৰ্শ নিয়ম নীতি আমি ভাল পাইছো এই কাৰণে মানে মনৰ পৰা আমি ইউপিপিএল দলত যোগদান কৰিছো আমাৰ জালাবিলা ৰাইজ সবে আৰু একটা কথা হল মানে আমাৰ জাগাৰে ক্যান্ডিডেট হয় বসেন কুমার ব্রহ্ম ডাঙরিয়া ই আমার ঘরের ওচরে মানুষ ইয়াক আমি ইউপিপিএল দলৰ পৰা টিকিট পাইছে আমি সবে খুশি হয়েছো রাইজে এইবেলি ইলেকশনত আমি জালাবিলা অঞ্চলের রাইজে সবে মিলি ভোট দি জয়যুক্ত কৰিম বুলি আশা ৰাখিছো আৰু আগন্তুক নির্বাচন হওয়ার পিছত আমি ইউপিপিএল সরকার গঠন কৰিমে বুলি মানে 100% গ্যারান্টি ৰাখিছো মনত আশা ৰাখিছো মানে আৰু কবলগীয়া আৰু এটা কথা আছে মানে আমাৰ ৰাস্তা ঘাট বিলাক একেবাৰে বেয়া এতিয়ালৈকে মানে আমাৰ জালাবিলা অঞ্চলত কোনো ডেভেলপ দেখা নাই 10 বছৰৰ আগত মানে আমাৰ দাদা খুৰা কাকা গাঁওবাসী সবে আগত ইলেকশন বিপিএফ কৰিছিল সিহঁতৰে মানে সিহঁতে কৈ আছে যে আজিলৈকে 17 বছৰ ৰানিং মানে সরকার থাকিল সিহঁতে মানে একো ডেভেলপ হোৱা নাই কিন্তু ইউপিপিএল সরকার হওয়ার পিছত মানে মনমোহন ব্রহ্ম আমার ইয়াতে মানে ইলেকশনত জয়যুক্ত হয়েছে বিপিএফৰ পৰা কিন্তু কোনো কামে কৰা নাই মনমোহন ব্রহ্ম বাইদেউ যি কৰিবলগীয়া আছিল এতিয়া মানে চাইছো ইউপিপিএল দলৰ পৰা আমাৰ জালাবিলা অঞ্চলত সাহায্য মানে ৰাস্তা ঘাট অলপ ভাল কৰি দিছে আগন্তুক ইলেকশনত আমি বসেন কুমার ব্রহ্মক ইলেকশনত জয়যুক্ত কৰি আমি আমাৰ সুখ দুখত থিয় হ'ব কাৰণে আমি আশা ৰাখিলো এইখিনি কৈ মোৰ মন্তব্য সামৰণি মাৰিলো মানে আমাৰ ইয়াতে জালাবিলা অঞ্চলত প্ৰায় 700 নিচিনা মানুহ ইউপিপিএল যোগদান হৈছে অলৰেডি মানে হৈছে মানে সব বিপিএফৰ মানুহ আছিল সিহঁতে মানে সব আগত ভুল পছন্দ আছিল এতিয়া ভুল বুজি সিহঁতে ভুল বুজি পাইছে ভুলটো শুধৰাই দিবৰ কাৰণে আমি সবে ইউপিপিএল যোগদান কৰিলো ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ বসেন বর্মা আকবरी हम आपका साथ है बसंत वर्मा আকবरी हम आपका साथ है।